নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজিৰ এক নতুন ভিডিঅ'। কালিৰ পৰা আৰম্ভ হ'ল আসাম হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম পৰীক্ষা। কালি হৈ যোৱা ইংৰাজী পৰীক্ষাখনে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষকসকলকো হতাশাত ভুগাইছে। সঁচাকৈ কালি ইংৰাজী পেপাৰখন ইমান টান আহিছিল নে? সঁচাকৈ বহুত টান আহিছে। তোমালোকে কেনেকুৱা পালা মোক কমেণ্ট কৰি জনাবা। আৰু এতিয়ালৈকে যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা, কাৰণ চেনেল ছাবস্ক্ৰাইব কৰিলে তোমাৰ একো ক্ষতি নহয়। কালি ইংৰাজী পেপাৰখন চাই এজন শিক্ষকৰ অনুভূতি, আজি এইচএছ ফাইনেলৰ ইংলিছ কুৱেশ্যন পেপাৰখন চাই এজন শিক্ষক হিচাপে অনুভৱ। কিছু নতুনত্ব দেখিলোঁ। কুৱেশ্যন পেপাৰ আগৰ প্ৰায় ৮ বছৰ প্ৰশ্নৰ পুনৰাবৃত্তি নাই বুলি ক'ব পাৰি। ইংলিছ লেংগুৱেজৰ দখল নাইকিয়াসকলৰ বাবে যথেষ্ট কঠিন। এভাৰেজ ষ্টুডেণ্টৰ বাবে গ্ৰামাৰৰ কেইটামান কুৱেশ্যনৰ বাবে কুৱেশ্যনেই নাই। নলেজৰ কুৱেশ্যন খুব কম। কুৱেশ্যনৰ পেটাৰ্ণ সলনি কৰিছে। ষ্টুডেণ্টক স্কলাৰ বুলি ভাবি পেপাৰ কটা হৈছে। ষ্টুডেণ্টক হতাশ কৰি বেয়া কৰিছে। এইখিনি আছিল এজন শিক্ষকৰ মনৰ অনুভূতি। সাধাৰণতে প্ৰতিখন এক্সামৰ কুৱেশ্যন পেপাৰ দুটা পেটাৰ্ণত ফ'ল' কৰে। সহজৰ পৰা কঠিন, নহ'লে কঠিনৰ পৰা সহজ। কিন্তু কালি হৈ যোৱা ইংৰাজী পেপাৰখন এই দুটা পেটাৰ্ণৰ পৰা এটা পেটাৰ্ণো ফ'ল' কৰা নাই। আৰু যিসকল ছাত্ৰ ছাত্ৰী কালি এক্সামক লৈ চিন্তিত, তোমালোকে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। পিছৰ যিকেইটা এক্সাম আছে সেইকেইটা এক্সাম তোমালোকে ভালকৈ দিয়া, মনোযোগেৰে দিয়া, নিশ্চয় তোমাৰ ৰিজাল্ট ভাল হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।